নমস্কাৰ বন্ধুসকল আমাৰ চেনেল প্ৰণৱ এডু প্লাছৰ নতুন এটা ভিডিঅ'লৈ মই প্ৰণৱে সকলোকে স্বাগতম জনাইছো এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছো ইণ্ডিয়ান জিঅ'গ্ৰাফি এমসিকিউ সিৰিজৰ 10টা কমন এমসিকিউ যিবোৰ নেকি এডিআৰই আসাম পুলিচ আৰু অন্যান্য কম্পিটিটিভ এক্সামৰ বাবে খুবেই বেছি ইম্পৰ্টেন্ট তেনেহলে আহকচোন বন্ধুসকল অলপ পলম নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল আমাৰ প্ৰথমটো কোৱেশ্চন ভাৰতৰ আটাইতকৈ ওখ বান্ধটোৰ নাম কি What is the name of the highest dam in India? Option A. Hirakund B. Bhakra Nangal C. Tehri D. Sardar Sarovar ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন C. Tehri এই তেহৰি বান্ধৰ উচ্চতা হৈছে 260.5 মিটাৰ আৰু ই ভাগীৰথী নদীৰ ওপৰত আছে কোৱেশ্চন নম্বৰ 2 ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি What is the name of the coldest place in India Option A Dras B Leh C Shillong D Manali ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন A Dras Dras হৈছে ভাৰতৰ আটাইতকৈ ঠাণ্ডা ঠাই কোৱেশ্চন নম্বৰ 3 পাক প্ৰণালীয়ে ভাৰতক কোন দেশৰ পৰা পৃথক কৰিছে Which country is India separated from by the Pak Strait? Option A. Pakistan B. Bangladesh C. Sri Lanka D. Maldives ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন C. Sri Lanka Question number 4 উলাৰ হ্ৰদ কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলত আছে In which state Union territory is Ular Lake located? Option A. Himachal Pradesh B. Jammu Kashmir C. Uttarakhand D. Ladakh ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন B. Jammu Kashmir তো আহক বন্ধুসকল উলাৰ লেকৰ বিষয়ে অলপ জানি লওঁ লোকেশ্যন উলাৰ লেক জম্মু কাশ্মীৰৰ বান্দিপাৰা জিলাত আছে ই ভাৰতৰ আটাইতকৈ ডাঙৰ ফ্ৰেছ ৱাটাৰ লেক অৰ্থাৎ মিঠা পানী হ্ৰদ হিচাপে বিখ্যাত ইয়াৰ এৰিয়া প্ৰায় 189 স্কয়াৰ কিলোমিটাৰ কোৱেশ্চন নম্বৰ 5 ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি What is the name of the smallest union territory of India Option A Puducherry B Goa C Lakshadweep D Dadra Nagar Haveli ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন C লাক্ষাদ্বীপ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটো হৈছে লাক্ষাদ্বীপ আৰু আটাইতকৈ ডাঙৰ কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম হৈছে লাডাখ কোৱেশ্চন নম্বৰ 6 সাইলেন্ট ভ্যালি ন্যাশনাল পাৰ্ক তলৰ ক'ত অৱস্থিত Where is Silent Valley National Park located Option A Kerala B Tamil Nadu C Karnataka D Maharashtra ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন A কেৰালাত মুঠ 6খন ৰাষ্ট্ৰীয় উদ্যান পোৱা যায় সেইকেইখন হৈছে এৰাভিকুলাম নেশ্যনেল পাৰ্ক পেৰিয়াৰ নেশ্যনেল পাৰ্ক সাইলেন্ট ভ্যালি নেশ্যনেল পাৰ্ক আনামুডি সোলাৰ নেশ্যনেল পাৰ্ক পাম্বাডম সোলাৰ নেশ্যনেল পাৰ্ক মেথিকেটান সোলাৰ নেশ্যনেল পাৰ্ক Question number 7 Musi কোনখন নদীৰ উপনৈ Which river is the Musi is a tributary of Option A Jamuna B Tapti C Godavari D Krishna ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন D Krishna Question number 8 নেতাজী সুভাষ চন্দ্ৰ বসু আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত Where is Netaji Subhash Chandra Bose International Airport located? Option A Kolkata B Delhi C Chennai D Hyderabad ইয়াৰে শুদ্ধ আনসাৰটি হৈছে অপশন A Kolkata কলকাতাত নেতাজী সুভাষ চন্দ্ৰ বোস ইন্টাৰনেশ্যনেল এয়াৰপোৰ্ট আছে Question number 9 নাথুলা গিৰিপথ ক'ত অৱস্থিত Where is Nathula Pass located? Option A Himachal Pradesh B
অৰুণাচল প্ৰদেশ, চি ছিকিম, ডি উত্তৰাখণ্ড। ইয়াৰে শুদ্ধ আনচাৰটি হৈছে অপশ্যন চি ছিকিম। ছিকিমত নাথুলা পাছ আছে। তো বন্ধুসকল আমি শেষৰটো কুৱেশ্যন আগবঢ়াইছোঁ। আনামুদি শৃংগ ক'ত অৱস্থিত? হুৱেৰ ইজ আনামুদি পিক লোকেটেড? অপশ্যন এ তামিলনাডু, বি কেৰালা, চি কৰ্ণাটক, ডি মহাৰাষ্ট্ৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি কেৰালা। এই আনামুদি শিখৰ কেৰালা ৰাজ্যৰ ইডুক্কি নামৰ জিলাত আছে আৰু ই ৱেষ্টাৰ্ণ ঘাট অৰ্থাৎ পশ্চিম ঘাট পৰ্বতমালাৰ শৃংগ হয়। ইয়াৰ উচ্চতা 2695 মিটাৰ। ই দক্ষিণ ভাৰতৰ আটাইতকৈ ওখ শিখৰ আৰু ভাৰতৰ ভিতৰত তৃতীয় উচ্চতম শিখৰ। বন্ধুসকল ভিডিঅ'টো কেনে পালে কমেণ্টযোগে জনাব। লগতে কুৱেশ্যনবোৰে যদি আপোনাক উপকৃত কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। পুনৰ লগ পোৱাৰ আশাৰে মই প্ৰণৱ। জয় হিন্দ, জয় অসম।